দেবগণ স্বর্গর রজাময় এই অমরাবতী আমার এই সাম্রাজ্য প্রকৃতির নানা রূপ ধারণ করে সৃষ্টিকর্তাই নিজ হাতে করিছে সৃজন। কি কোৱা এই অমরাবতী নহয় জানো দেবতার আপন সম্পদ? কিন্তু এই মাত্র দেবর কিনারতে বার্তা দি গল আৰু কিছুদিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। এই পৃথিৱীত জীৱ জন্তু তৰু তৃণ আৰু মনুষ্যকে আদি কৰি কোনো জীৱই জীয়াই নাথাকিব। সকলো জীৱই ডুব যাব জলৰ মধ্যতে। আৰু এই সময়ত যক্ষ ৰক্ষ দৈত্য দানৱগণে মূৰ দাঙি উঠিব। আৰু এই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। তেনে ক্ষেত্ৰতে কি কোৱা আমাৰ মণ্ডলী? তাৰ বাবে চিন্তা নকৰিব। মহাপ্ৰলয় মূৰ্তি ধাৰণ কৰি যেতিয়া দানৱৰ ওপৰত ধুমুহা হোৱাব, আকাশ পাতালৰ ওপৰত বজ্ৰপাত হ'ব, তেতিয়া দানৱৰ বাধা দিয়াৰ শক্তি নহ'ব। পিছে দেৱৰাজ, এই মহাপ্ৰলয়ৰ সময়ত আমি নিশ্চয় মনুষ্যৰ অপূজ্য হৈ যাম। কোনে দিব? দেৱতাসকলক পূজা পাতলৰ পৰা বঞ্চিত হ'ব। ইয়াৰ ব্যৱস্থা কি হ'ব? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। এই পৃথিৱীত পূজা পাতল যাগ যজ্ঞ আদি যদি একোৱেই নচলে, তেন্তে সমগ্ৰ পৃথিৱী অধৰ্মই চালি ধৰিব। এনে ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পায়? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম জন নগৰীত পাপীক শাস্তি দিয়া। মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ জন নগৰতো মৃতকে ভৰি পৰিব। ধাৰ্মিক আৰু আধাৰ্মিক বাছি উলিয়াই
সিহঁতক উচিত শাস্তি দিয়াই মোৰ কৰ্তব্য। এতিয়া যি দেখিছোঁ সেইসমূহ ৰাখিবৰ বাবে মই আৰু এখন জন্মঘৰ নিৰ্মাণ কৰিবই লাগিব। দৈত্য দানৱজনে আপোনাৰ ওচৰত নাপায়গৈ। আমিহে ইয়াত বৰ ভোগ কৰিব লাগিব। গতিকে দেৱৰাজ, আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ এই বিষয়ে আলোচনা কৰাই ভাল হ'ব। নহ'লে স্বৰ্গ ৰক্ষা কৰা কঠিন হৈ পৰিব। জগৎৰে ইয়াৰ পৰা ইয়াৰ কৰিও দিব নোৱাৰে। আমি তালৈ যাব লাগে, নহ'লে আমাৰ দেৱতাৰ নাম পৃথিৱীৰ পৰাই নাইকিয়া হ'ব। উত্তম, অতি উত্তম দেৱগণ। আজিলৈ সভা ইমানতে ভগ্ন কৰা হ'ল। ব'লা যাওঁ আমি বিষ্ণুৰ সমীপে। ভাল দেৱতা।